আজিকালি নহ'ব পাৰে মই এই গল্পটো অলপমান কম এইটোত বৈজ্ঞানিক মানে ভাৱধাৰা বা যুক্তিবাদী চিন্তাৰ কথা আছে এগৰাকী মহিলাৰ তেওঁৰ একমাত্ৰ পুত্ৰ ঢুকাল অসুখ হৈ ঢুকাৰ পিছত তেওঁ কান্দি কাটি বাউলি হ'ল আৰু তেওঁক মানে এইটোৱে কথা কৈ থাকিলে তেওঁ যে মোক ল'ৰাটো ফিৰাই দিব লাগে খুব মৰমৰ পুত্ৰ আছিল সৰুতে ঢুকাল গতিকে মানুহবিলাকে কাষৰ বজাৰৰ মানুহবিলাকে তেওঁক নিচুকনি দিলে মানে বুজাইছে আৰু যে এইটো মৰিলে আৰু ফিৰি নাহে তাই কৈছে মোক লাগিবই আৰু তেতিয়া এগৰাকী ব্যক্তিয়ে ক'লে যে তুমি বুদ্ধদেৱৰ কাষলৈ যোৱা তেওঁ যদি ফিৰাই দি দিব পাৰে তেওঁ বুদ্ধদেৱৰ কাষলৈ গ'ল বুদ্ধদেৱৰ কাষলৈ গ'লে কি মোৰ ল'ৰাটো মোক ফিৰাই লাগে মোৰ ল'ৰাটো ঢুকাইছে এতিয়া বুদ্ধদেৱে ক'লে ঠিক আছে এইটো কোনো সমস্যা নাই এইটো মই কৰি দিম তুমি মাত্ৰ এমুঠি সৰিয়হ মোক আনি দিয়া আৰু এনেকুৱা এটা পৰিয়ালৰ পৰা এমুঠি সৰিয়হ আনিব লাগিব যাৰ ঘৰত আজিলৈকে কোনো মানুহ মৰা নাই বিৰাট ভাল পালে মহিলাগৰাকী ঘৰে ঘৰে গ'ল প্ৰথম ঘৰত সোমাই সুধিলে যে মোক এমুঠি সৰিয়হ দিয়াচোন লগে লগে উলিয়াই দিলে তাৰপিছত কৈছে আচ্ছা এটা কথা হ'ল আপোনালোকৰ ঘৰত কোনোবা ঢুকাইছে নেকি ঢুকাইছেতো আমাৰ যোৱা বছৰ আমাৰ মানে দেউতাক বা এনেকুৱা ক'লে যে ঢুকাইছে আবার আকৌ দ্বিতীয় ঘৰত গ'ল তেওঁ সৰু মুঠি ল'ব নোৱাৰিলে তেওঁ ঘৰতে একেই কথা প্ৰথমে সৰু মুঠি চবেই দিয়ে একমুঠি সৰিয়হ তেতিয়াৰ দিনত অসুবিধা নাই কিন্তু কথাটো সুধেতো আপোনালোকৰ কোনোবা মৰিছে নে মৰিছে আমাৰ যে কাৰোবাৰ 4 বছৰ আগতে 5 বছৰ আগতে 10 বছৰ আগতে নমৰা কোনো পৰিয়াল নলাল এতিয়া মহিলাগৰাকী গম পালে আচলতে মানুহৰ মৃত্যুটো অৱশ্যম্ভাৱী ঘটনা এটা বুদ্ধদেৱক আহি গ'লে যে মোক কেঁচুৱাটো নালাগে মোৰ পুত্ৰ মোক নালাগে মই এতিয়া গম পাইছোঁ যে মানুহৰ মৃত্যু হয়েই এই ধৰণে বুদ্ধদেৱে তাৰমানে এটা যুক্তিবাদী চিন্তাৰ মানে মহিলাগৰাকীক দিলে যে আবেগ অনুভূতি যথেষ্ট নহয় এটা যুক্তিবাদী চিন্তা আমাৰ মনত লাগিব তেতিয়া সকলো ঘটনা আমি সন্মুখীন হ'ব পাৰিম